1985 চনৰ মন মন্দিৰ ছবিৰ ৰোহিত দত্ত আৰু উমা মুখাৰ্জীৰ কণ্ঠৰে আজিৰ অনুষ্ঠানৰ প্ৰথম গীত মাল কি দিব মাল 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 চুলাই বলটো দে আমি হুমাই লম এ থুনি নাই হুমা ওই বলটো দি দিয়া ফিলে ওই বলটো ফিলে ওই কাটে লানো মান দিয়া নে পেটা বগি হিকিদিং গো লটা যা বসন্ত বল দে বল লো আনা না পল্লা আদুই না বেটা তো ধুইও না ঘরে সাইডা হল না মাতিলে মাতিলে 10 মিনিট আহিব ৰখে মানে মই আনটো মোবাইলটো চলাবি বল নিখিলা লোৱা নাই নকৰিলা বল দাদি কোনে পায় হেলি কেনে ভাগৰি আছে মই বলতে ভাগৰি আপোনাৰ লগত বলটো এই এইটো মই মাৰিম কেনেকুৱা লাগিছে আপোনাৰ আজি খেলি ভাল লাগিছে ন হয় হয় কেনেকুৱা লাগিছে আজি খেলখন আজি বৃদ্ধসকলক লৈ খেলোৱাৰ কাৰণে নিজকে একেবাৰে ডেকা ডেকা লাগিছে আৰু উঠি অহা প্ৰজন্মই যাতে আমাৰ উৎসাহটো হয় সিহঁতে পায় সেইটোৱে কামনা কৰিছোঁ আৰু বহুত বহুত ধন্যবাদ ছাৰ কেনেকুৱা লাগিছে খেলি বহুত ভাল লাগিছে এইটো এটা বন্ধুত্ব খেল হয় 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 মিলা প্ৰীতি ভাল লাগিছে খেল খেলি কেনেকুৱা লাগিছে আজি আপোনাৰ ভাল লাগিছে বহুত ভাল লাগিছে যাতে এইবিলাক আদৰ্শ নতুন চামক কৰিব লাগে কেনেকুৱা লাগিছে আজি বহুত ভাল লাগিছে বহুত ভাল লাগিছে জ্যোতি প্ৰসাদ আৰু কেনেকুৱা লাগিছে ঠিক লাগিছে तब जय गाथा जन गण मंगलदायक जय हे भारत भाग्य हे जय हे जय 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 हे salah lain nih deh bol bahar ke boleh nih সৰু গোল কিন্তু সাইড মাৰিব
আজি আহিলে ৰংঘৰৰ বাকৰিৰ ইতিহাস যেনেকে প্ৰসিদ্ধ তেনেকৈ আমাৰ এইটোকটো কি বাকৰি বুলি কেনে ক'ম খাল চুবুৰী ভেলাঘৰৰ বাকৰি খাল চুবুৰী ভেলাঘৰৰ বাকৰি মেঘেলা গাঁৱৰ অন্যান্য এটা অনুষ্ঠান ভোগালী অনুষ্ঠান সদায় হৈ থাকে আৰু এই অনুষ্ঠানটো সদায় এটা অনন্য ৰূপত জীপাল হৈ থাকে আজি এই অনুষ্ঠানত আমাৰ গাঁওখনৰ কাৰণে গৌৰৱ কৰিব পৰা কিছু কাৰ্যসূচী সমাপন হৈ গৈছে আৰু আমি আটাইতকৈ সুখী যে অনুষ্ঠানত বিভিন্ন ধৰণে যদিও আমাৰ অনুষ্ঠানটো চমু আমি অনুভৱ কৰোঁ এই অনুষ্ঠানটো চমু কিন্তু এই অনুষ্ঠানটো চমু হ'লেও ইয়াতে যিসকল ব্যক্তি সমাগম হৈছে তাৰ কাৰণে আমি গৌৰৱ অনুভৱ কৰোঁ এই খালচুবুৰী ভেলাঘৰৰ বাকৰি আয়োজন কৰিছিল আটাইসমূহ যুৱকৰ নাম সেইকাৰণে কাৰো নাম ধন্যবাদ দিছোঁ কিন্তু আমাৰ দুজনমান আমাৰ আমি অনুভৱ কৰাটো উচিত কাৰণ ঠাণ্ডাটো প্ৰকৃতিয়ে দিয়ে ঠাণ্ডা আমাক প্ৰকৃতিয়ে দিয়ে গতিকে মই অনুৰোধ কৰিছোঁ কাকো নাযাবলৈ পাত উলিয়াম আকৌ এইখিনি বঢ়িয়া বঢ়িয়া ভিডিঅ' লৈছো ধন্যবাদ অহা বছৰ নিশ্চয় আহিম নিশ্চয় আহিম ভাল লাগিলে ধন্যবাদ দ্বিতীয় পুৰস্কাৰ এটা কথা ক'ব বিচাৰিছোঁ অহা বছৰ খেলখন যদি হয় যিমান বল লাগে এইটো মই দিম অপচনালি মই প্ৰতিশ্ৰুতি কৰিলোঁ মই দিম হয় প্ৰতিম সোণোৱালে আগবাঢ়িছে 100 মিটাৰ দৌৰত ধন্যবাদ ভবাই নাছিলোঁ যিমানে যি নহওক নিজৰ গাঁওখন আহি খেলি ভাল লাগিলে ইমান যে ডাঙৰ সন্মান এটা ভবাই নাছিলোঁ যি কি নহয় জানিলে কেঁচা ঘূৰি পুৰণি হ'ব ধুনীয়া দেখিব জানিলে কচু ঢেকীয়াৰ সোৱাদ লাগিব জানিলে কম টকাত চলিব চলিব
মালিনী লাগিব